কিনো ইমান ভাবি থাকি মন বেয়া কৰি থাক? কেতিয়াবা ভাবোঁ তাইৰ বুকুতো মোলৈ প্ৰেম জন্ম হ'লে, মই বিচৰাৰ দৰে জীৱনত সকলো পোৱা হ'লে, জীৱনত অলপ সুখ পোৱা হ'লে, কিমান যে ভাল পাওঁ তাইক, এই কথা তাইক নিৰ্ভয়ে ক'ব পৰা হ'লে, মোৰো কোনোবাই ভাল বেয়াৰ খবৰ ৰখা হ'লে, মোকো কোনোবাই ভাল পোৱা হ'লে, প্ৰেমৰ প্ৰতিদানত ময়ো যদি প্ৰেম পালোঁ হয়। ভাবিলে জানো চব ঠিক হয়? মন যায় ভাই, বহুত মন যায়। এই সকলোবোৰ এৰি ক'ৰবাত গুচি যাব মন যায়। কিনো কৰিবি? ভাগ্যত যেতিয়া দুখ লিখা থাকিব, তেতিয়া সুখ বিচাৰি মন গ'লেও লাভ নাই। মৃত্যুৱে মোক সাৱটি লোৱা হ'লে ভাল আছিল। তেনেকৈ কিয় ভাবিছ? জীৱন এনেকুৱাই, যিমান কষ্ট হ'লেও এনেকৈ জীয়াই থাকিব লাগিব। জাননে ভাই, তাইৰ এটা সৰু ফোন বা এটা সৰু মেছেজৰ কাৰণে গোটেই দিনটো পাৰ কৰি দিওঁ। তাই হয়তো নাজানে, কিন্তু তাইৰ এটা হাঁহিয়ে মোৰ গোটেই দিনটো ভাল কৰি দিব পাৰে। তাইৰ সুখত থাকিলে মোৰো ভাল লাগে, যদিও তাইৰ এই সুখৰ কাৰণ মই নহয়। সঁচাকৈ তই তাইক হৃদয়ৰ পৰা ভাল পাইছ। কিন্তু চবতকৈ বেছি কষ্ট তেতিয়া লাগে, যেতিয়া বুজোঁ যে মোৰ সকলো অনুভূতি কেৱল মোৰ মাজতেই আবদ্ধ হৈ থাকিব পাৰে। হয়তো তাই কেতিয়াও মোৰ নহ'ব, কিন্তু মোৰ হৃদয়ত তাই সদায় থাকি যাব।